हेलो गाइस नमस्कार और स्वागतम কৰিছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আকৌ আহি গৈছো এটা বিউটি প্ৰডাক্টৰ ৰিভিউ লৈ আৰু আজি মই যেটো প্ৰডাক্টৰ ৰিভিউ কৰিম হেতু হল ইন্দুলেখা ব্ৰিংগা অয়েল আৰু আপোনালোকে যদি এই তেলটোৰ বিষয়ে আপোনালোকে সম্পূৰ্ণ জানিব বিচাৰে মোৰ এই ভিডিওটো সম্পূৰ্ণ দেখক মানে প্ৰথমৰ পৰা একলগে দেখক তো বলক আজি ভিডিওটো আৰম্ভ কৰো সো গাইস মই আপোনালোকক কৈছো যে আজি মই ৰিভিউ কৰা প্ৰডাক্টটো হল ইন্দুলেখা ব্ৰিংগা অয়েল আৰু এই তেলটো আপোনালোক এই তেলটোৰ কোম্পানী হল হিন্দুস্তান কোম্পানী আৰু এই তেলটো আপোনালোকে যিকোনো এটা বজাৰৰ যিকোনো এটা দোকানতে পাই যাব আৰু যদি মই ইয়াৰ দাম কবলৈ যাও ইয়াৰ দাম হল 1 ml দাম হল আপোনাৰ 432 টকা আৰু আপোনালোকে ইয়াৰ হৰুও পাই যাব তাৰ দাম হল 234 টকা হ'ব এতিয়া মই কবলৈ যত্ন কৰিম আপোনালোকৰ এই তেলটোত কি বস্তুৰ মিশ্ৰণ আছে ইয়াত আপোনালোকৰ 15টা বস্তুৰ মিশ্ৰণ আছে তাৰে ভিতৰত মই তিনটাৰ বিষয়ে বিতংকৈ ক'বলৈ চেষ্টা কৰিম আৰু ইয়াত থকা সকলো মিশ্ৰণ আপোনাৰ শৰীৰৰ কাৰণে বহুত উপযোগী হয় আৰু এটো মানে এই বস্তুবোৰ যিবিলাক মিশ্ৰণ আছে এইবোৰ মানে প্ৰাচীন যুগৰ পৰা বহুত মানে আমাৰ শৰীৰৰ কাৰণে বহুত উপযোগী হয় আৰু কাৰ্যকৰী হয় তো বলক মই ইয়াত থকা মিশ্ৰণবোৰৰ বিষয়ে অলপ ক'বলৈ যত্ন কৰিম এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা এলোভেৰাৰ পৰা আপোনালোকে কি বেনিফিট পাব ইয়াত আপোনালোকৰ থকা এলোভেৰা আমাৰ চুলি কি কৰিব আমাৰ চুলিটো গ্ৰোথ কৰাত সহায় কৰিব আৰু আমাৰ চুলি যদি হৰি যায় এটো ঠিক কৰিব আৰু আমাৰ চুলি যেটো ছাল থাকে ছালটো যদি মৰি যায় বা ছালৰ যদি সেলবিলাক কাম নকৰা হৈ যায় ছালটো ঠিক কৰাৰ চেষ্টা এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা ব্ৰিংগাৰ পৰা আপোনালোকে কি বেনিফিট পাব ইয়াত থকা ব্ৰিংগা কি কৰিব আমাৰ চুলিটো গ্ৰোথ কৰাত সহায় কৰে আৰু আমাৰ চুলিটো হৰাটো কমাব আৰু আমাৰ চুলিত শক্তি প্ৰদান কৰিব এতিয়া মই ক'বলৈ যত্ন কৰিম ইয়াত থকা আমলকি আমাৰ চুলিৰ কাৰণে কি বেনিফিট কৰিব ইয়াত থকা আমলকি কি কৰিব আমাৰ চুলিটো গ্ৰোথ কৰাত সহায় কৰিব আৰু আমাৰ চুলিটো হৰাটো কমাব আৰু আমাৰ চুলিটো স্মুথ ৰখাৰ কাৰণে চেষ্টা কৰিব সো গাইস মই আপোনালোকক ক'লোৱে যে এই তেলটোৰ পৰা আপোনালোকৰ কি বেনিফিট হ'ব ইয়াত থকা মিশ্ৰণবোৰ আপোনালোকৰ চুলিৰ কাৰণে কি বেনিফিট হ'ব এটো মেইনলি বেনিফিট হ'ব আপোনাৰ চুলিটো হৰি যোৱাটো কমি যাব আৰু আমাৰ চুলি কি হয় না কম বয়সতে আমাৰ চুলিটো পকি যায় এটো বা বগা হৈ যায় এটো ঠিক হ'ব আৰু আমাৰ চুলিৰ কাৰণে বহুত ভাল হয় এই তেলটো আৰু তেলটো মানে প্ৰাচীন কালৰ পৰা ইয়াত যিবিলাক মিশ্ৰণ আছে আমাৰ চুলিৰ কাৰণে বহুত ভাল হয় তো এই তেলটো যদি মই ক'বলৈ যাওঁ এই তেলটো আপোনালোকে কেতিয়া লগাব এই তেলটো আপোনালোকে ৰাতি শুই থকাৰ সময়তো লগাব পাৰে শুব যোৱাৰ আগতে আৰু ৰাতিপুৱা শ্যাম্পু দি লগাব পাৰে আপোনালোকে যদি ৰাতি লগাব নোখোজে আপোনালোকে দিনতো লগাব পাৰে দিনত লগালে মিনিমাম আপোনালোকৰ 2 পৰা 3 ঘণ্টা চুলিত তেলটো থাকিব লাগিব তাৰ পিছত আপোনালোকে শ্যাম্পু কৰিব পাৰে আৰু যদি আপোনালোক মই আৰু এটা টিপছ দিব খোজো যদি আপোনালোকে ইয়াৰ ভাল ৰিজাল্ট পাব খোজে আপোনালোকে কি কৰিব তেলটো যেতিয়া লগাব তেলটো গুৰিৰ পৰা লগাব চেষ্টা কৰিব মানে যেটো এটো আছে নহয় ইয়াত লৈ গুৰিৰ পৰা লগাব চেষ্টা কৰিব যেতিয়া আপুনি গুৰিৰ পৰা লগাব তেতিয়া আপুনি বেষ্ট ৰিজাল্ট পাব বুলি মই আশা কৰিছো সো গাইস আজিৰ কাৰণে ইমানখিনি আৰু মই আশা কৰিছো আপোনালোকক মই ইন্দুলেখা ব্ৰিংগা অয়েলৰ বিষয়ে ভালকে বুজাব পাৰিছো আপোনালোকৰ যদি মোৰ এই ৰিভিউটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো মই এনেকৈ ডেইলি মানে সদায় নতুন বিউটি প্ৰডাক্ট লৈ আহি থাকো আপোনালোকৰ মাজলৈ তো আজিৰ কাৰণে ইমানখিনিয়ে আৰু আপোনালোকৰ লগত দেখা হ'ব মোৰ নেক্সট ভিডিঅ লৈ তো ধন্যবাদ থ্যাংক ইউ